নমস্কাৰ আজি আমি আলোচনা কৰিম কিহৰ ওপৰত ভগ্নাংশৰ ওপৰত এতিয়া কথা হ'ল কি ভগ্নাংশ এটা কি বস্তু ভগ্নাংশ এটা দুটা বস্তু থাকে এটা হ'ল ভগ্নাংশ এটাৰ কি থাকে লব থাকে আৰু এটা কি থাকে হৰ থাকে অৰ্থাৎ এই হৰণ চিনৰ ওপৰ ফালে এইটো কোৱা হয় লব আৰু তল ফালৰটো কোৱা হয় কি হৰ এই ভগ্নাংশ এটাৰ মেইন বস্তু কি হৰ আৰু লবৰ ওপৰত ভিত্তি কৰি ভগ্নাংশ এটা কেনেকুৱা ধৰণৰ হয় কি হয় তেনেকুৱা আমি বস্তুবিলাক আমি কি কৰিব নিৰ্ধাৰণ কৰিব পাৰোঁ এতিয়া ভগ্নাংশৰ প্ৰথম কথা হ'ল ভগ্নাংশ এটা ধৰি ল'লোঁ মই এতিয়া 2/3 এইটো এটা ভগ্নাংশ ইয়াত দুইটো হৈ আছে আপোনাৰ লব আৰু তিনিটো হৈ আছে আপোনাৰ কি হৰ অৰ্থাৎ হৰণ চিনৰ ওপৰ ফালৰ অংশটো কোৱা হয় লব আৰু তল ফালৰ অংশটো কোৱা হয় হৰ এতিয়া লব আৰু হৰৰ ওপৰত ভিত্তি কৰি আমি ভগ্নাংশক এই ধৰণে ভাগ কৰিব পাৰোঁ তিনিটা ভাগত ভাগ কৰিব পাৰোঁ এক নম্বৰটো হ'ল আপোনাৰ মানে প্ৰকৃত ভগ্নাংশ এক নম্বৰটো হ'ল আপোনাৰ প্ৰকৃত ভগ্নাংশ দুই নম্বৰটো হ'ল আপোনাৰ অপ্ৰকৃত ভগ্নাংশ আৰু এটা আছে আপোনাৰ মিশ্ৰ ভগ্নাংশ এই তিনি ধৰণৰ ভগ্নাংশ আছে আমাৰ এতিয়া প্ৰথম কথা হ'ল প্ৰকৃত ভগ্নাংশ কাক কয় যিবিলাক ভগ্নাংশৰ লবটো মানে এই লবটো হৰতকৈ সৰু থাকে তেনেবোৰ ভগ্নাংশ কি বুলি কোৱা হয় প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় কোনবিলাক কোৱা হয় যিবোৰ ভগ্নাংশৰ লব হৰতকৈ সৰু হৈ থাকে অৰ্থাৎ আপোনাৰ লবটো লেছ দেন কি হ'ব লাগিব হৰ হ'ব লাগিব অৰ্থাৎ হৰটো আপোনাৰ লবতকৈ ডাঙৰ হ'ব লাগিব তেনেকুৱা ভগ্নাংশবিলাক কি বুলি কয় প্ৰকৃত ভগ্নাংশ যেনে আমি ইচ্ছা কৰিলে লিখিব 2/3 5/6 8/9 ইয়াত লক্ষ্য কৰক প্ৰতিটো ভগ্নাংশৰ লব হৰতকৈ সৰু হৈ আছে লবটো হৰতকৈ সৰু অৰ্থাৎ লব লেছ দেন হৰ হৈ আছে এনেকুৱা কণ্ডিশ্যনত যিবিলাক ভগ্নাংশ থাকে তাক কয় কি প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত কোনবিলাক কোৱা হয় যিবিলাকৰ লবটো হৰতকৈ ডাঙৰ থাকে অৰ্থাৎ 5/4 7/3 এনেকুৱা ভগ্নাংশবিলাক অৰ্থাৎ লবটো হৰতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব যদি আপোনাৰ লবটো হৰতকৈ ডাঙৰ হয় তেতিয়া ইয়াক কোৱা হয় অপ্ৰকৃত ভগ্নাংশ এই দুটা ভগ্নাংশ গম পালোঁ আৰু মিশ্ৰ ভগ্নাংশ কোনবিলাক হয় অৰ্থাৎ প্ৰকৃত ভগ্নাংশৰ সৈতে যদি কোনো চাৰি সংখ্যা যদি সংযুক্ত হৈ থাকে যেনে 1/2 ইয়াত এইটো প্ৰকৃত ভগ্নাংশ লগত এটা সংযুক্ত হৈছে এনেকুৱা আকৃতিত থকা যিবিলাক ভগ্নাংশ আছে ইয়াক কয় মিশ্ৰ ভগ্নাংশ বা 3/2 এনেকুৱা ভগ্নাংশ 2/3 ঠিক তেনেকৈ ধৰি লওক 4/5 এনেকুৱা ভগ্নাংশবিলাক কি বুলি কয় মিশ্ৰ ভগ্নাংশ অৰ্থাৎ মিশ্ৰ ভগ্নাংশ এটা ক'ৰ পৰা সৃষ্টি হয় অপ্ৰকৃত ভগ্নাংশৰ পৰাই মিশ্ৰ ভগ্নাংশৰ সৃষ্টি কৰিব পাৰি আৰু কেনেকুৱা কৰিব পাৰি বা মিশ্ৰ ভগ্নাংশ এটাৰ পৰা আমি অপ্ৰকৃত ভগ্নাংশ বনাই ল'ব পাৰোঁ কেনেকৈ কৰিব পাৰোঁ নেক্সট ভিডিঅ'ত আপোনালোকক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব এতিয়া আজি আপোনালোকক মই দেখুৱালে জাষ্ট ভগ্নাংশটো কেনেকুৱা ভগ্নাংশ কি বস্তু যে ভগ্নাংশ দুটা বস্তু সংযুক্ত হৈ থাকে এটা হ'ল লব আৰু এটা হ'ল হৰ ওপৰৰ অংশটো কোৱা হয় লব আৰু তলৰ অংশটো কোৱা হয় হৰ আৰু ভগ্নাংশ এই লব আৰু হৰৰ ওপৰত ভিত্তি কৰি আমি কেইধৰণে ভাগ কৰি আছোঁ তিনি ধৰণে এটা হ'ল প্ৰকৃত ভগ্নাংশ যিবিলাকৰ লবটো হৰতকৈ সৰু থাকে দুই নম্বৰটো হ'ল অপ্ৰকৃত ভগ্নাংশ যিবিলাকৰ লবটো হৰতকৈ ডাঙৰ থাকে আৰু এটা হ'ল মিশ্ৰ ভগ্নাংশ য'ত প্ৰকৃত ভগ্নাংশৰ সৈতে এটা যি চাৰি সংখ্যা সংযুক্ত হৈ থাকে অৰ্থাৎ অপ্ৰকৃত ভগ্নাংশক আমি যদি হৰণ মানে ভাঙি দিওঁ তেতিয়াহ'লে যিটো আকাৰ লয় সেই অংশটো হ'ল কি সেই আকাৰটো হ'ল কি মিশ্ৰ ভগ্নাংশ নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো চাই বুজি পাইছে ভগ্নাংশ কি বস্তু ইয়াৰ নেক্সট আপোনালোকক মই দেখুৱাম কেনেকুৱাকৈ অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ কৰিব পাৰি বা মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈকে কনভাৰ্ট কৰিব পাৰি যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই আছে নিশ্চয় ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পাইছে যদি ভাল লাগিছে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ